তাৰিখত UPPৰ অৱস্থা এনেকা যে কেণ্ডিডেট দিব নাপাৰাহি কাৰণটো সেইটোৱে যে হিমন্ত বিশ্ব শৰ্মাই তেখেতক ডিক্টেট কৰিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাদে কোনো কেণ্ডিডেট দিব নোৱাৰে প্ৰমোদ ডাঙৰীয়া চাগে পায় UPPৰ মানুহবিলাক চাগে পায় এই প্ৰমোদ ডাঙৰীয়া আজিলৈকে নিজৰ কেণ্ডিডেট ৰেডি কৰিব পৰা নাই গৰ্জনৰ কথা কি কৈ আছে যে বড়োবিলাক ভাগ কৰিব বিচাৰে UPPলে বড়ো জাতিক BJP ভাগ কৰিব বিচাৰে কোন প্ৰথমে মই আজি আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হৈ পেলাই আৰু কোকৰাঝাৰ 1 নং লোকসভা সমষ্টিৰ আজিৰ পৰা ভাবি কেণ্ডিডেট নহয় কেণ্ডিডেট হৈ পেলাই সকলোকে নমস্কাৰ যাচিছোঁ আৰু গোটেই আকামবাসীক নমস্কাৰ যাচিছোঁ আজি আমি খুব আনন্দ এইটোৰ কাৰণে যে গৰ্জন নিচিনা মানুহ এনেকা আশা ভৰসা নাছিল কিন্তু ঈশ্বৰৰ দয়াত ভূপেন বৰা ডাঙৰীয়াৰ দয়াত AICC নেতৃত্বৰ দয়াত যে আজি মই ৰাষ্ট্ৰীয় দল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ওৱান অফ দ্য MP কেণ্ডিডেট হ'বলৈ পাইছোঁ এইটোৰ কাৰণে খুব আনন্দ আৰু ইয়াৰ কাৰণে আপোনাক প্ৰেছ মিটটো মাতা হৈছে ৰাইজবাসীক যিসকলে মোৰ কাৰণে কেণ্ডিডেটৰ ছাপোৰ্ট দিছিলে আমাৰ কংগ্ৰেছ পাৰ্টিৰ হয় বহুত মানুহ গৰ্জনে পাব লাগে তেখেতসকলৰ ওচৰত আৰু বিশেষকৈ ভূপেন বৰা ডাঙৰীয়া ওচৰত মোৰ কোটি কোটি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে ধৰ্ম নিৰ্বিচাৰে জাতি ভাষা নিৰ্বিচাৰে গোটেই কোকৰাঝাৰ 1 নং লোকসভাৰ ৰাইজসকলে তেখেতৰ মূল্যৱান ভোট দি মোক জয়যুক্ত কৰিব এইটো আশা ৰাখিছোঁ আজিৰ তাৰিখৰ যুঁজটো কাৰ লগত হ'ব এইটো ক'বলৈ খুব টান কাৰণ কংগ্ৰেছতো কেণ্ডিডেট ৰেডি হ'ল বহুত আগৰ পৰাই কোকৰাঝাৰ 1 নং লোকসভাত মোৰে নাম নিউজত আহি থাকিছে কিন্তু BPF আৰু UPPৰ আজিলৈকে কেণ্ডিডেটৰ কোনো থিৰাং হোৱা নাই তেখেত আজি তাৰিখলৈকে যদি কেণ্ডিডেটে মানে থিৰাং কৰিব পৰা নাই এতিয়া কাৰ লগত কেনেকুৱা যুঁজ হ'ব আমি কেনেকুৱা ক'ব পাৰিম এই গতিকে মই প্ৰমোদ ডাঙৰীয়া অনুৰোধ কৰিছোঁ তেখেত ডাঙৰীয়াই এই যোৱাকালি এটা নিউজত কৈছে যে নমিনেশ্যন দিলে বোলে পইচা পাব মই কেতিয়াও শুনা নাছিল কেতিয়াও দেখা নাই প্ৰমোদ ডাঙৰীয়া চাগে পায় UPPৰ মানুহবিলাক চাগে পায় এই প্ৰমোদ ডাঙৰীয়া আজিলৈকে নিজৰ কেণ্ডিডেট ৰেডি কৰিব পৰা নাই গৰ্জনৰ কথা কি কৈ আছে দি চাওকচোন আগৰ কেণ্ডিডেটটো আৰু কিমান পইচা পাই হৈ কেণ্ডিডেট দিলে নমিনেশ্যন দিলে এইগিলা ভাষণ যদি শুনে এতিয়া আজিৰ তাৰিখত UPPৰ অৱস্থা এনেকা যে কেণ্ডিডেট দিব নাপাৰাহি কাৰণটো সেইটোৱে যে হিমন্ত বিশ্ব শৰ্মাই তেখেতক ডিক্টেট কৰিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাদে কোনো কেণ্ডিডেট দিব নোৱাৰে তেনে অৱস্থা ৰাইজৰ ৰাজাৰ কাৰণে কি বিষয় লৈ আহিব ৰাইজৰ ৰাজাৰ কাৰণে কি মেছেজ দিব কিহৰ কাৰণে UPPলৈ ভোট দিব কিহৰ কাৰণে BJPক ভোট দিব আকৌ বড়ো জাতিক ভাগ কৰাৰ কাৰণে ভোট দিব নেকি যে বড়োবিলাক ভাগ কৰিব বিচাৰে UPPলে বড়ো জাতিক BJP ভাগ কৰিব বিচাৰে সেইকাৰণে UPPলৈ কোনো উদ্দেশ্য নাই আৰু তেখেতসকলে যেতিয়া নাকি কেণ্ডিডেট ঘোষণা কৰে সেইদিনা পাছত মই ক'ব পাৰিম যে আমাৰ মেইন যুঁজ কাৰ লগত হ'ব আজিৰ কাৰণে আমি ৰখিব লাগিব ইছ্যু বহুত আছে মেইন ইছ্যু আমাৰ BTC কওক অসমে কওক সারা ইণ্ডিয়াত কওক ইছ্যুটো হ'ল ডেভেলপমেণ্ট ইছ্যু আৰু ডেভেলপমেণ্টটো সেইটোৱে যে আজিৰ আমাৰ ভৱিষ্যত আমাৰ ল'ৰা ছোৱালীসকলে নিবনুৱা অৱস্থা থাকিব লাগিছে স্কুল কলেজ পঢ়া শুনা কৰাৰ পাছত চাকৰি বাকৰি একেবাৰে নাই কল কাৰখানা নাই বাৰে বাৰে মিছা প্ৰতিশ্ৰুতি UPPলে দি আছে BJPয়ে দি আছে ইয়াৰ পৰা মুক্তি পাবলৈ যে কংগ্ৰেছে জিকাই দিল্লীত যাব লাগে এইটো মেইন ইছ্যু আৰু ইয়াৰ উপৰিও আজিৰ তাৰিখত গোটেই BTR বাকী গোটেই অসমবাসী গোটেই ইণ্ডিয়াৰ বাকীৰ মেইন ইছ্যুটো হ'ল একচুৱেলি যে আজিৰ তাৰিখত এই নিৰ্বাচনটো ভাৰত যে এখন ধৰ্ম নিৰপেক্ষ দেশ ভাৰত যে এখন গণতান্ত্ৰিক দেশ ভাৰত যে এখন for the people, by the people and of the people দেশ পৃথিৱীত লাৰ্জেষ্ট ডেমক্ৰেটিক কাণ্ট্ৰিত ভাৰতবৰ্ষৰ সংবিধানক ৰক্ষা কৰাৰ কাৰণে এই নিৰ্বাচনটো
সেই গতিকে আমি গোটেই ৰাইজসকলক বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি আপোনাৰ মূল্যৱান ভোটটো যেন তেন দি যাতে নষ্ট নকৰা। কাৰণ বিজেপিৰ যি হিটলাৰী শাসন চলি আছে আজিৰ তাৰিখত, ভাষাক লৈ, জাতিক লৈ, ধৰ্মক লৈ, সেই পলিটিক্সটো আঁতৰাবৰ কাৰণে কংগ্ৰেছক এইবাৰ দিল্লীত চৰকাৰ আনিব লাগিব। আৰু কংগ্ৰেছে যদি দিল্লী চৰকাৰ আনিব লাগে তেনেহ'লে কোকৰাঝাৰ যে এই ST লোকসভা চিটটো খুব ইম্পৰ্টেণ্ট হৈ আছে। সেই গতিকে আজি নিৰ্বাচনৰ মূল উদ্দেশ্যটো গণতন্ত্ৰক ৰক্ষা কৰাৰ উদ্দেশ্য, সংবিধানক ৰক্ষা কৰাৰ উদ্দেশ্য, ধৰ্ম জাতিৰ স্বাভিমানক ৰক্ষা কৰাৰ উদ্দেশ্য আৰু নিবনুৱা অৱস্থাত নাইকিয়া কৰাৰ কাৰণে উদ্দেশ্য।